Hello and welcome back to my YouTube channel. মই কৰিছমাই মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আসলতে আজিৰ ভিডিঅ'টো হৈছে এসাজ ভোজ ভাতৰ ওপৰত। হয়, বাতৰি বুটলা পাৰিজাত সংঘৰ সৌজন্যত অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা অনুষ্ঠিত হৈ যোৱাৰ পাছৰ প্ৰথমটো দেওবাৰত এসাজ ভোজ ভাতৰ আয়োজন কৰা হয় আৰু সেই পুৰণি পৰম্পৰা অটুট ৰাখি এইবাৰো এসাজ ভোজ ভাতৰ আয়োজন কৰা হৈছে। ৰাসৰ লগত জড়িত সকলো শিল্পী, অভিনেতা আৰু সদাশয় ব্যক্তিসকলক লৈ এই ভোজ ভাত সাজৰ আয়োজন কৰা হয় আৰু আজি মই আপোনালোকক দেখাম ইয়াতনো ভোজ ভাত সাজ কেনেদৰে খোৱা হয়। তো ভিডিঅ'টো চাই থাকিব। এতিয়া মই আহি পালোহি আৰু চাৰিওফালে মোৰ লগৰখিনি আৰু সকলো আহিছে আৰু অলপ চলপকৈ। এইফালে আমাৰ ডান্স চলি আছে, ভাগ্যশ্ৰী আৰু পূজাৰ। খানাৰ আয়োজন ভালদৰে চলিছে। ইয়াত সকলোখিনি বনাই থকা হৈছে। কণটোদা ইয়াত বনাই আছে, মাংস হৈ গ'ল আৰু এইফালে বনাই আছে দালি, ইয়াত আছে মিক্স চব্জি, এয়া বেঙেনা আৰু ওলকবি কিবাকিবি দিছে। এয়া হৈছে লুকুদা, সি ভাত বনাই আছে আৰু এইফালে আছে আমাৰ দীপা বা, চালাড কাটি আছে আৰু এজনী কাকু বা। আমাৰ ৰাসত কংসৰ চৰিত্ৰটিত DSP নৱকুমাৰ বৰা ছাৰে অভিনয় কৰিছিলে আৰু তেখেতক এখন ফুলাম গামোচাৰে সন্মান যচা হৈছে। প্ৰথমে সৰু সৰু ল'ৰা ছোৱালীখিনিক খাবলৈ দি লোৱা হৈছে, তাৰ পাছতে ডাঙৰখিনিয়ে খাব।